हेलो फ्रेंड्स, वेलकम बैक टू माई चैनल। माइसेल्फ তৌফিক ৰহমান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো কথাটো হ'ল, আমাৰ থাম্বনেইলত দেখাই পাইছে, যদি কৰৰপতি হ'ব বিচাৰে তেনেহ'লে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। অসমীয়া যিবোৰ ভিউৱাৰ্ছ আছে, আমাৰ ইউটিউবৰ ভিউৱাৰ্ছ আছে, আপোনালোকক জনাওঁ যে আমাৰ পাই নেটৱৰ্ক এটা আছে 2019 চনৰ 14 মাৰ্চত যিটো অ'পেন কৰা হৈছিল। আমেৰিকাৰ কেইজনমান যুৱকে মিলি পেলাই তেওঁলোকে খুলিছিল পাই নেটৱৰ্ক। এতিয়ালৈকে লিষ্টিং হোৱা নাই, মাইনিং চলি আছে। তো কথাটো হ'ল, বৰ্তমান সময়ত সকলোৱে জানে যে ডিজিটেল মাৰ্কেটিঙৰ যুগ। ডিজিটেল মাৰ্কেটটো কি ধৰণে আগবাঢ়িছে আপোনালোক সকলোৱে গমে পায়। মানে বৰ্তমান সময়ত সকলোখিনি মাৰ্কেট আজিকালি মানে এনেকুৱা ধৰণৰ আধুনিকীকৰণ হৈ গৈছে, যিটো মানে আমি ইণ্টাৰনেটৰ জৰিয়তে ইয়াৰ শ্বেয়াৰ কিনা বেচা আদিবোৰ কৰিব পাৰোঁ। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ মূল বিষয়বস্তুটো হৈছে ক্ৰিপ্ট'কাৰেঞ্চি। আৰু বৰ্তমানৰ যিটো যুগ, সেইটো ক্ৰিপ্ট'কাৰেঞ্চিৰ যুগ বুলি কোৱা হয়, আৰু যিটো ব্লকচেইনৰ আধাৰত চলি থাকে। আৰু বৰ্তমান সময়ৰ আটাইতকৈ মানে জনপ্ৰিয় ক্ৰিপ্ট'কাৰেঞ্চিটো হৈছে বিটকইন। আমি সকলোৱে গম পাওঁ, কিন্তু এটা সময়ত বিটকইনটো এনেকুৱা পৰ্যায়ত আছিল, মানে ইয়াৰ কোনো ভেলুৱে নাছিল। সেই সময়ত মাইনিং ৰেটটো খুব ভাল আছিল, সহজতে মাইনিং কৰিব পৰা গৈছিল, কিন্তু কোনো মাইনিং কৰা নাছিল। কিন্তু সেই অনুপাতে আজি আপোনালোকে চাওক, বিটকইনটো মানে কিমান এটা ৰেঞ্জত আছে, 20 লাখ 25 লাখ টকা দামত আছে। সেইকাৰণে আপোনালোকৰ সন্মুখত মোবাইলতে মাইনিং কৰিব পৰা এটি মানে শক্তিশালী ক্ৰিপ্ট'কাৰেঞ্চি হ'বলৈ গৈ আছে। আৰু এইটোক আমি এইকাৰণে শক্তিশালী ক্ৰিপ্ট'কাৰেঞ্চি বুলি ক'ব লাগিব। ইয়াৰ কেইটামান ডাটা আমি আমাৰ স্ক্ৰীণতো দেখা পাব, যাৰ কমিউনিটিটো টুইটাৰত পাই নেটৱৰ্কৰ 2.3 মিলিয়ন ফলোৱাৰ আছে, ফেচবুক অফিচিয়েল পেজত 1.4 মিলিয়ন, ইনষ্টাগ্ৰামত আছে 1.4 মিলিয়ন। এনেধৰণে চলি আছে। আৰু মই ব্যক্তিগতভাৱে প্ৰায় যোৱা এবছৰৰ পৰা কেতিয়াবা মাইনিং কৰোঁ নকৰোঁ, মোবাইলৰ জৰিয়তে, এণ্ড্ৰইডতে হয়, কৰি মোৰ মোটামুটি 647টা পাই ইতিমধ্যে পাবলৈ সক্ষম হৈছোঁ। আৰু এই পাইটো মানে অতি সোনকালে যেন মানে লিষ্টিং হ'ব, আমি ইয়াৰ অনুমান কৰিব পাৰিছোঁ। এতিয়া হয়তো মানে যিটো মাইনিং ৰেট সেইটো বাঢ়িছে। আৰু মাইনটো কেনেকৈ কৰা হয়, আপোনালোকে খুলি তাতে জাষ্ট দিনত এবাৰ কৰি টিপিলে হ'ল। দিনত মানে 24 ঘণ্টাৰ মূৰে এবাৰ কৰি তাতে ক্লিক কৰিলে অট'মেটিক মাইন হৈ থাকিব। আপোনালোকৰ ইমান ডাটা আদি, ইলেক্ট্ৰিচিটি, ইমান চাৰ্জৰ খৰচ নপৰে। তো আপোনালোকে এই ধৰণে মাইন কৰি গৈ থাকক। আৰু লাহে ইয়াৰ ভিতৰৰ যিখিনি কাম, KYC পৰা আদি কৰি ইমেইল নাম্বাৰ ভেৰিফিকেশ্যন, তাৰপিছত ৱালেটৰ কামখিনি সকলোখিনি কৰি KYCৰ কাম লাহে হৈ আছে। আমাৰ KYCৰ কাম এতিয়া সম্পূৰ্ণ হৈ গৈছে। আপোনালোকে এতিয়া যদি জইন হ'ব বিচাৰে, জইন হৈ পেলাই আপোনালোকে ফ্ৰীতে এইটো মাইনিং কৰি গৈ থাকক। অদূৰ ভৱিষ্যতে ইয়াৰ কি মূল্য নিৰ্ধাৰণ হ'ব আপোনালোকে এতিয়াও কোনো গম মানে নাপাওঁ আমি। এতিয়া যদি হয় তেতিয়াহ'লে কি হ'ব, কাৰণ ইতিমধ্যে ইয়াৰ শক্তিশালী এটা কমিউনিটি গঢ়ি উঠিছে। ইয়াৰ মাইনিং ৰেটটো কেতিয়া বন্ধ কৰি দিয়ে, তেতিয়া যাতে আমি মানে ভৱিষ্যতে যাতে আমি অনুতপ্ত হ'ব লগা নহয় যে আটাইতকৈ মানে শক্তিশালী যেনেকুৱা এক্সচেঞ্জ এপ বাইনেন্সত ইয়াৰ লিষ্টিং হোৱাৰ সম্ভাৱনাটো আমি কিছুমান নিউজ আমি এতিয়ালৈকে পাব। লিষ্টিং হয় আৰু তেতিয়াহ'লে এই মাৰ্কেটটো যিটো পাই নেটৱৰ্কৰ যিটো মাৰ্কেট, সেইটো কোনেও চুব নোৱাৰিব। ইয়াৰ মূল্য আকাশলম্বী মূল্য সদায় হৈ থাকিব। তেতিয়া আপোনালোকে নিশ্চিতভাৱে বেচিব পাৰিব। আমাৰ ইতিমধ্যে সকলোখিনি কাম, মোৰ নিজৰ ব্যক্তিগতভাৱে মোৰ যিসকল ফ্ৰেণ্ড চাৰ্কল আছিল তেওঁলোকৰ সকলোৰে পাই নেটৱৰ্কৰ KYCৰ পৰা আদি কৰি সকলোখিনি কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া টেষ্ট মাইনৰ পৰা আদি কৰি মাইন নেটত সকলোখিনি আমাৰ মাইন কৰা পাইখিনি আমি বেলেগলৈ পঠাবও পাৰোঁ। তো আপোনালোকে সেইখিনি কাম নকৰিব, আপোনালোকে পঠাব নালাগে, যিহেতু এতিয়ালৈকে পাইৰ মূল্য নিৰ্ধাৰণ হোৱা নাই, এতিয়া হুলস্থুলি চলি আছে। তো আপোনালোকে যদি খবৰটো পাইছে, আমাৰ অসমৰ ভিউৱাৰ্ছসকলে, আমি আমাৰ যিটো গ্ল'বেলাইজেশ্যনৰ যিটো ধাৰা পাই নেটৱৰ্কৰ ক্ৰিপ্ট'কাৰেঞ্চিৰ সৈতে আমি সকলোৱে জড়িত হওঁ, হৈ পেলাই এটা ষ্ট্ৰং ফাইনেন্সিয়েল কেৰিয়াৰ গঢ়াৰ এটা সম্ভাৱনা ইয়াত নথকা নহয়। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, যদি ভাল পায় আপোনালোকে পাই নেটৱৰ্কটো খুলি, আমি পাৰিলে আমাৰ ডেছক্ৰিপশ্যনত আমি লিংকটো দি থ'ম, আপোনালোকে এইটো ছাইন আপ কৰি লৈ ল'ব। ইয়াৰ দ্বাৰা আমাৰ একো বেনিফিট নাই, জাষ্ট আপোনালোকৰ সুবিধাৰ্থে জনাবলৈ লৈছোঁ যে এনেকুৱা এটা শক্তিশালী ক্ৰিপ্ট'কাৰেঞ্চি এটা আহিব গৈ আছে। তো আজি এনে জাষ্ট কেজুৱেলিটিছ বহুত হৈ গ'ল, মানে কথাখিনি এনেকুৱা ৰিদমত ক'ব পৰা নাই। ঘৰৰ পিছপিনে বাগানত আহি এনে বহুত দিনৰ মূৰত শ্বুটিং কৰিব লগা হৈছে। তো আমাৰ সৈতে সংযুক্ত হৈ থাকোঁ, ভিডিঅ'খিনি শেষলৈকে চোৱাৰ বাবে সকলো
দৰ্শক শ্ৰোতা মণ্ডলীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় অসম।